কৃষ্টি গুৰু সৃষ্টি যেতিয়া জন্ম হৈছিল সেই সময়ত মোৰ দেউতাই বহুত সহযোগ কৰিছিলে আৰু দেউতাই মোৰ গুৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য সম্পন্ন ভাষামাধৱ দীপক শৰ্মাদেৱক দেউতাই লৈ গৈছিলে বহুত কষ্ট কৰি কিনে। গতিকে দেউতাৰ আগতেই গুৰু কৃষ্টি গুৰু সৃষ্টি দেউতাই কৈছিলে যে এটা অনুষ্ঠান জন্ম হ'ব লাগে যাতে মই যেনেদৰে ওলাই আহিছিলোঁ ঠিক তেনেদৰে আমাৰ নতুন নতুন প্ৰজন্ম আহিব পাৰে এনেকৈ দেউতাই বহুত কষ্ট কৰি লৈ গৈছিলে। আজি যিহেতু বহুত বছৰৰ বহুত আগৰ পৰা ভাবি থকা অনুষ্ঠানটি এতিয়া সকলোকে পায় বা আমাৰ বহুত মোৰ ওচৰত শিক্ষা গ্ৰহণ কৰি থকা দুই এজনে ধৰা তেওঁলোকৰো সঁহাৰি পায় বা বহুকেইজনে মোক অনুপ্ৰেৰণা যোগাইছে। গতিকে মই বহুত সাহস পাইছোঁ, সেয়ে দেউতাক স্মৰণ কৰিব লাগিব। গতিকে আজি দেউতালৈ বহুত মনত পৰিছে, সেয়ে দেউতাসকলক যিহেতু আজিৰ পৰা আমি শুভ আৰম্ভণি কৰিছোঁ, হয়তো দেউতা ইয়াত নাথাকিলেও বহুত দূৰৰ পৰা আমাক আশীৰ্বাদ দিব। গতিকে দেউতাক স্মৰণ কৰিব অকণমান মই দেউতাৰ মনত কৰি অলপ স্মৰণ কৰি কিবা অলপ বুজাব লৈছোঁ।